তামাৰহাট থানাৰ অন্তৰ্গত পাগলাহাটৰ গদাধৰ নদীৰ পানীত পৰি যুৱক নিৰুদ্দেশ হোৱাৰ সন্দেহ। ধুবুৰী জিলাৰ তামাৰহাট থানাৰ পাগলাহাট আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰ কাছখানা গাঁৱৰ সুজন ৰায় নামৰ যুৱক এজন আজি আবেলি গদাধৰ নদী পাৰ হোৱাৰ সময়ত সংঘটিত হয় এই ঘটনা। উত্তৰ কাছখানা গাঁৱৰ ৰাজকুমাৰ ৰায়ৰ ল'ৰা সুজন ৰায়ে অইন দিনাৰ দৰে আজি আবেলি নিজা ঘৰ উত্তৰ কাছখানা গাঁৱৰ পৰা গদাধৰ নদী পাৰ হৈ সমনীয়াৰ সৈতে BTADৰ জলডবা গাঁৱত ফুটবল খেলিবলৈ ওলাই গৈছিল। নদী পাৰ হোৱাৰ সময়ত সমনীয়া ল'ৰাবোৰে গদাধৰ নদী পাৰ হোৱাৰ পিছত সুজনক নেদেখি হতভম্ব হৈ পৰে। পিছত অকলে ইফালে সিফালে সুজনক চোৱা চিতা কৰি দেখা নাপাই ঘৰত খবৰ দিয়ে। ঘৰৰ মানুহৰ লগতে ওচৰ চুবুৰীয়াই বহু বিচাৰ খোচাৰ কৰিও সুজনৰ কোনো সন্ধান নাপাই পাগলাহাট আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় যদিও সুজনৰ কোনো সন্ধান নাপায়। আজি আনুমানিক 4:30 বজাত মান হোৱা আবেলি উত্তৰ কাছনা গাঁৱৰ সুজন ৰায় নামৰ ল'ৰাজন এই গদাধৰ নদীৰ সিপাৰত ফুটবল খেল চাবলৈ যোৱাত এই গদাধৰ নদী সাঁতুৰি পাৰ হৈ যাওঁতে নিখোজ হয়। ল'ৰাজনৰ বয়স কিমান? বয়স 20-21 মান হ'ব বছৰ। নিখোজ হোৱাৰ পিছত স্থানীয় কিছুমান মানুহে বহুত খোজ বিচাৰ কৰে কিন্তু উদ্ধাৰ কৰিব নোৱাৰে। ফলস্বৰূপে স্থানীয় আমাৰ আৰক্ষী বিষয়াক মই নিজেও যোগাযোগ কৰোঁ। তেখেতে অহাৰ পিছত SDFৰ লগত যোগাযোগ হয়। SDFৰ লগত যোগাযোগ কৰাৰ পিছত তেখেতসকলৰ ব্লেক ঠেঙত এটা অপাৰেশ্যন আছিল। অপাৰেশ্যন থকাৰ কাৰণে এতিয়া টাইমো ঠিক সঠিক টাইম নহয়, অলপ পিছতে সন্ধিয়া হৈ যাব। সেইকাৰণে আজি আহিও তেওঁলোকে অপাৰেশ্যন কৰিব নোৱাৰে বুলি আমাক ফোনত জনাইছে। কিন্তু ৰাতিপুৱা 8টামান বজাত তেওঁলোকে আহিব এইখিনি। কিন্তু আমাক দুখ লাগিছে, ল'ৰাজন যিহেতু দেউতাকৰ এটাই সন্তান, তেওঁলোকৰ পৰিয়ালৰ লগতে আমাৰ গাঁওবাসী বহুত এই ল'ৰাটো নিখোজ হোৱাত বা মৃত্যুবৰণ কৰাত আমি মৰ্মাহত হৈছোঁ।